আজিৰ প্ৰতিযোগিতামূলক যুগত শিক্ষাৰ গুৰুত্ব বহু বেছি বৃদ্ধি পাইছে। বিশেষকৈ গণিত বা মেথমেটিক্স এটা এনেকুৱা বিষয় যি কেৱল পাঠ্যক্ৰমৰ মাজতে সীমাবদ্ধ নহয়, বৰং দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰত ইয়াৰ প্ৰয়োজন আছে। সেইকাৰণে সৰুৰে পৰাই শিশুৰ বেছিক ফাউণ্ডেশ্যন ষ্ট্ৰং কৰাটো অতি দৰকাৰী। এটা মজবুত ভেটি ভৱিষ্যত জীৱনৰ সফলতাৰ চাবিকাঠি। যদি এজন শিশুৱে আৰম্ভণিৰে পৰাই সংখ্যাৰ যোগ বিয়োগ, মাল্টিপ্লিকেশ্যন, ডিভিজন আদি বুজি পায়, তেন্তে তেওঁ আগলৈ গৈ জটিল বিষয়সমূহ সহজে আয়ত্ত কৰিব পাৰে। মেথমেটিক্স ছাবজেক্টে শিশুৰ প্ৰব্লেম ছলভিং স্কিল বা সমস্যা সমাধানৰ কৌশল বৃদ্ধি কৰে। এই প্ৰব্লেম ছলভিং স্কিল মানে জটিল পৰিস্থিতি বা প্ৰত্যাহ্বানক চিনাক্ত আৰু বিশ্লেষণ কৰি তাক ফলপ্ৰসূ সমাধান উলিয়াই কাৰ্যকৰী কৰাৰ ক্ষমতা। ই এক গুৰুত্বপূৰ্ণ দক্ষতা যিয়ে ব্যক্তি এজনক সঠিক সিদ্ধান্ত লোৱা, পৰিৱেশৰ সৈতে খাপ খোৱা আৰু ব্যক্তিগত তথা পেছাদাৰী জীৱনত সফলতা অৰ্জনত সহায় কৰে। গণিত বা মেথমেটিক্স পঢ়া মানে কেৱল সংখ্যা গণনা কৰা নহয়, ই যুক্তি, বিশ্লেষণ আৰু সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি কৰে। এইবোৰ দক্ষতা জীৱনৰ সকলো ক্ষেত্ৰতেই প্ৰয়োজন হয়। প্ৰায় শিশুৱে গণিতক ভয় কৰে। ইয়াৰ মূল কাৰণ হৈছে সঠিককৈ বুজি নোপোৱা। যদি আৰম্ভণিৰে পৰাই সহজ পদ্ধতিৰে শিকোৱা হয়, তেন্তে সেই ভয় নাইকিয়া হয় আৰু শিশুৰ আগ্ৰহ বাঢ়ে। যেতিয়া এজন শিশুৱে নিজৰ সমস্যা সমাধান কৰিব পাৰে, তেতিয়া তেওঁৰ আত্মবিশ্বাস বহুগুণে বৃদ্ধি পায় আৰু স্কুলৰ ৰিজাল্ট বহুগুণে উন্নত হয়। ই শিশুৰ শৈক্ষিক দিশত আগবঢ়াত সহায় কৰে। মেথছ কেৱল এটা স্কুলৰ ছাবজেক্ট নহয়, ই হৈছে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা কাম, যেনে বজাৰত বস্তু কিনা, সময় গণনা কৰা, পইচাৰ হিচাপ কৰা ইত্যাদিবোৰ। সঠিক দিশত সঠিক সময়ত দিয়া এই শিক্ষাই শিশুৰ জীৱনত দীৰ্ঘম্যাদী ইতিবাচক প্ৰভাৱ পেলায়। অভিভাৱক আৰু শিশুসকলে এই ক্ষেত্ৰত বিশেষ মনোযোগ দিয়া অতিকে প্ৰয়োজন, যাতে শিশুৱে আনন্দেৰে শিকি আগবাঢ়ি যাব পাৰে। সেয়ে মই এডুকেশ্যন পইণ্টৰ তৰফৰ পৰা সকলো শিশুৰ উপযোগী হোৱাকৈ আৰু কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হোৱাকৈ এটা অনলাইন ছিৰিজ আৰম্ভ কৰিবলৈ লৈছোঁ, য'ত আমি সকলো বেছিকৰ পৰা আৰম্ভ কৰিম। তেন্তে ছাত্ৰ ছাত্ৰীসকল, আহা আমি আজি প্ৰথমে নাম্বাৰ আৰু নিউমাৰিক ছিষ্টেম বা সংখ্যা আৰু সংখ্যা পদ্ধতিৰ বিষয়ে আলোচনা কৰোঁ। ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া আমি আজি প্ৰথমে শিকিম নাম্বাৰ এণ্ড নিউমেৰিক ছিষ্টেম। সংখ্যা আৰু সংখ্যা পদ্ধতি। এই সংখ্যা বা সংখ্যা পদ্ধতিয়ে হৈছে আমি ভৱিষ্যত জীৱনত গণিত বা মেথমেটিক্স বিষয়ত কিমান পাৰদৰ্শিতা দেখুৱাব পাৰোঁ তাৰ প্ৰথম খোজটোৱে হৈছে এই নাম্বাৰ আৰু নিউমাৰিক ছিষ্টেম বুজি পোৱাটো। এই নাম্বাৰ আৰু নিউমাৰিক ছিষ্টেমত আমি কি কি শিকিম? প্ৰথমে আমি শিকিম ডিজিটছ, তাৰপিছত আমি শিকিম নাম্বাৰ কি, তাৰপিছত আমি শিকিম নিউমেৰিক ছিষ্টেম, তাৰপিছত আমি শিকিম ফেজ ভেলু, তাৰপিছত প্লেচ ভেলু, তাৰপিছত আমি শিকিম গ্ৰেটেষ্ট নাম্বাৰ, আৰু আজি আমি শিকিম লিষ্ট নাম্বাৰ। আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা বিষয় সামৰি ল'ম। এইটো আমাৰ নাম্বাৰ এণ্ড নিউমেৰিক ছিষ্টেমৰ পাৰ্ট 1 ভিডিঅ' হ'ব। ইয়াৰ পিছত ক্ৰমান্বয়ে পাৰ্ট 2 আহিব, তেনেকৈ আমি সম্পূৰ্ণ চেপ্টাৰটো শেষ কৰিম। এইটো হ'ল পাৰ্ট 1ৰ ভিডিঅ'। তেতিয়া আমি প্ৰথমে বুজি লওঁ ডিজিট মানে কি। আমি যোনবোৰ সংখ্যা আছে, ইংলিছৰ যোনবোৰ সংখ্যা 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, এই এটা এটা সংখ্যাক আমি ডিজিটছ বুলি কওঁ। 0টো এটা ডিজিট, 1টো এটা, 2টো এটা, তেনেকেই এইখিনিকে আমি কওঁ ডিজিটছ। এতিয়া নিশ্চয় তোমালোকে বুজিলা ডিজিট মানে কি। এটা এটা সংখ্যাই হৈছে ডিজিট। নেক্সট আমি চাম নাম্বাৰ মানে কি। নাম্বাৰ হ'ল কম্বিনেশ্যন অফ
ডিজিটছ এই ডিজিটবিলাক একলগ হৈ পেলাই এটা নাম্বাৰ হয় সেই ডিজিটবিলাক একলগ হৈ 431 বুলি যদি আমি লিখোঁ এই 431টো এটা নাম্বাৰ তেতিয়া আমি গম পালোঁ যে নাম্বাৰ কি ডিজিটবিলাক লগ লাগি যোনটো সংখ্যা গঠন হ'ব সেইটোকে আমি নাম্বাৰ বুলি কওঁ দ্যাট ইজ কম্বিনেশ্যন অফ ডিজিটছ এতিয়া আমি নাম্বাৰ বুজি পালোঁ নেক্সট আহিলে নিউমেৰিক ছিষ্টেম নিউমেৰিক ছিষ্টেমটো হ'ল আমি সংখ্যা গণনা কৰা পদ্ধতি এই পদ্ধতিত আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ প্ৰথম হৈছে ইণ্ডিয়ান ছিষ্টেম সেকেন্ড হৈছে ইণ্টাৰনেশ্যনেল ছিষ্টেম আমি ভাৰতবৰ্ষত ব্যৱহাৰ কৰোঁ এই ইণ্ডিয়ান ছিষ্টেমৰ গণনাৰ পদ্ধতিটো আৰু পৃথিৱীৰ আন আন দেশত ইণ্টাৰনেশ্যনেলি ইউজ হয় ইণ্টাৰনেশ্যনেল ছিষ্টেম এতিয়া আমি প্ৰথমে বুজি লওঁ ইণ্ডিয়ান ছিষ্টেম আৰু ইণ্টাৰনেশ্যনেল ছিষ্টেমৰ মাজত কি কি ব্যৱধান আছে আমি ইণ্ডিয়ান ছিষ্টেমত একক দশক শতক মানে ওৱানছ টেন্স হাণ্ড্ৰেডছ থাউজেণ্ড 10,000 তেনেধৰণে আমি ইণ্ডিয়ান ছিষ্টেমত সংখ্যাবোৰ গণনা কৰোঁ এতিয়া আমি যদি লিখোঁ 101010100 এতিয়া এই প্ৰথম যোনটো 0 হ'ব সেইটো হ'ল ওৱানছ ছেকেণ্ডটো হৈ গ'ল টেন্স থাৰ্ডটো হৈ গ'ল হাণ্ড্ৰেডছ তাৰপিছত তিনিটা সংখ্যাৰ পিছত আমি ইণ্ডিয়ান ছিষ্টেমত এটা কমা দিওঁ তাৰপিছত আমাৰ আহিলে 1000 তাৰপিছৰ সংখ্যাটো হৈ গ'ল 10,000ৰ ঘৰৰ 10,000 তাৰপিছত দুটা সংখ্যাৰ পিছত আকৌ আমি এটা কমা দিম তাৰপিছত হ'ব এইটো লাখ তাৰপিছৰটো হৈ গ'ল 10 lakhs তাৰপিছত দুটা সংখ্যাৰ পিছত আকৌ আমি এটা কমা দিম তাৰপিছৰ যোনটো সংখ্যা থাকিব সেইটো হৈ যাব কৰ'ৰ তাৰপিছৰটো হৈ যাব 10 crore এইখিনি হৈ গ'ল আমাৰ ইণ্ডিয়ান ছিষ্টেমত আমি ইউজ কৰোঁ ওৱানছ টেন্স 100 তাৰপিছত এটা কমা তাৰপিছত 1000 10,000 তাৰপিছত এটা কমা তাৰপিছত লাখ 10 lakhs তাৰপিছত এটা কমা তাৰপিছত কৰ'ৰ 10 crore আৰু তেনেকেই সংখ্যাৰ গণনাটো আমি শেষলৈকে নি থাকিম পিছত যিমানেই সংখ্যা থাকিব তেতিয়া আমি বুজি পাব লাগিব যে ইণ্ডিয়ান ছিষ্টেমত প্ৰথমে তিনিটা সংখ্যাৰ এটা সমূহ থাকে তাৰপিছত দুটা সংখ্যা তাৰপিছত আকৌ দুটা সংখ্যা তাৰপিছত আকৌ দুটা সংখ্যা আৰু তিনিটা সংখ্যাৰ পিছত এটা কমা তাৰপিছত এটা কমা আকৌ তাৰপিছত এটা কমা হয় এইটো হৈ গ'ল আমাৰ ইণ্ডিয়ান ছিষ্টেম কি হয় এইটো ইণ্ডিয়ান ছিষ্টেম তাৰপিছত আমি আলোচনা কৰোঁ ইণ্টাৰনেশ্যনেল ছিষ্টেম তোমালোকে নিশ্চয় শুনিছা 1 মিলিয়ন 2 বিলিয়ন 3 ট্ৰিলিয়ন এই মিলিয়ন বিলিয়ন ট্ৰিলিয়নবোৰনো কি সেই বিষয়ে আমি গম পাম এই ইণ্টাৰনেশ্যনেল ছিষ্টেম আমি যেতিয়া এতিয়া আলোচনা কৰিম ইণ্টাৰনেশ্যনেল ছিষ্টেমত ইণ্ডিয়ান ছিষ্টেমত যেনেকৈ আমি সংখ্যা এটা লিখিলে প্ৰথমে তিনিটা সংখ্যাৰ সমূহক শতকৰ ঘৰৰ সংখ্যা বুলি কওঁ হাণ্ড্ৰেডছ বুলি কওঁ তাৰপিছত 1000 বুলি কওঁ তাৰপিছত লাখছ কওঁ তাৰপিছত কৰ'ৰ কওঁ ঠিক তেনেকৈ ইণ্টাৰনেশ্যনেল ছিষ্টেমত আকৌ কি হ'ব তিনিটা সংখ্যাৰ সমূহ দি পেলাই আমি এটা এটা গণনা পদ্ধতি ব্যাখ্যা কৰিব লাগিব মই 0 দি কোনো সংখ্যা ব্যৱহাৰ কৰা নাই 0 দি পেলাই তোমালোকক বুজাইছোঁ প্ৰথম যোনটো সংখ্যা হ'ব সেইটো আমাৰ ইণ্ডিয়ান ছিষ্টেমৰ নিচিনাকৈ ওৱানছ তাৰপিছত হ'ল টেন্স এইটো হ'ল 100 তাৰপিছৰ সংখ্যাটো হ'ব 1000 তাৰপিছত সংখ্যাটো হ'ব 10,000 তাৰপিছৰ সংখ্যাটো হ'ব 100,000 কি হ'ব 100,000 আমি ইণ্ডিয়ান ছিষ্টেমত 100,000 বুলি ক্যালকুলেট নকৰোঁ আমি ইয়াতেই এটা কমা হৈ পেলাই আমাৰ ইণ্ডিয়ান ছিষ্টেমত লাখলৈ গুচি যায় কিন্তু ইণ্টাৰনেশ্যনেল ছিষ্টেমত প্ৰথম তিনিটা সংখ্যা হাণ্ড্ৰেডছ তাৰপিছত 1000 1000 তাৰপিছত 10,000 তাৰপিছত হৈ গ'ল 100,000 তাৰপিছত আমি এটা কমা বহাম তাৰপিছৰ সংখ্যাটো হ'ব এইটোৱে হ'ব মিলিয়ন
মিলিয়ন এটো হল 1 মিলিয়ন 1 মিলিয়ন তাৰ পিছৰটো সংখ্যা হ'ব 10 মিলিয়ন 10 মিলিয়ন তাৰ পিছৰ সংখ্যাটো হ'ব 100 মিলিয়ন আকৌ তিনিটা সংখ্যা সম্পূৰ্ণ হল তাৰ পিছত আমি আকৌ ইয়াত এটা কমা দিম তাৰ পিছত পিছৰ সংখ্যাটো হৈ যাব বিলিয়ন 1 বিলিয়ন তাৰ পিছত হৈ গল 10 বিলিয়ন তাৰ পিছত হৈ গল 100 বিলিয়ন আকৌ এটা তিনিটা সংখ্যাৰ পিছত আকৌ কমা তাৰ পিছত হ'ব এটো 1 ট্ৰিলিয়ন তাৰ পিছৰটো হ'ব 10 ট্ৰিলিয়ন তাৰ পিছৰটো হ'ব 100 ট্ৰিলিয়ন এনেদৰে ইন্টাৰনেশ্যনেল পদ্ধতিত আমি সংখ্যাবোৰ গণনা কৰোঁ আমাৰ ইণ্ডিয়ান সিস্টেম আৰু ইন্টাৰনেশ্যনেল সিস্টেম এতিয়া তোমালোকে নিশ্চয় পাৰ্থক্যটো গম পাইছা ইণ্ডিয়ান সিস্টেমত প্ৰথমে তিনটা ইয়াতো প্ৰথমে তিনটা সংখ্যাৰ এটো হৈ গল হান্ড্ৰেডস তাৰ পিছত ইণ্ডিয়ান সিস্টেমত দুটা সংখ্যা আছিল ইয়াত আমি তিনটা সংখ্যা লব লাগিব হেতু হৈ যাব 1000 তাৰ পিছত ইণ্ডিয়ান সিস্টেমত আমাৰ দুটাকে সংখ্যাৰ ব্যৱধান ৰখা হৈছিল কিন্তু ইয়াত ৰখা হ'ব তিনটা সংখ্যা এইখিনি হৈ যাব মিলিয়ন তাৰ পিছত এইখিনি হৈ যাব বিলিয়ন তাৰ পিছত এইখিনি হৈ যাব ট্ৰিলিয়ন নিশ্চয় বুজি পাইছা নিউমেৰিক সিস্টেম মানে কি দুটা নিউমেৰিক সিস্টেম আছে ইণ্ডিয়ান সিস্টেম ইন্টাৰনেশ্যনেল সিস্টেম এতিয়া ইণ্ডিয়ান সিস্টেমত আমি কেনেদৰে সংখ্যাটো গণনা কৰোঁ আৰু ইন্টাৰনেশ্যনেল সিস্টেমত সংখ্যাটো কেনেদৰে গণনা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা আৰু যদি বুজিবলৈ কিছু অসুবিধা হৈছে তেতিয়া হলে ইয়াৰ সবিশেষ আৰু যদি কিবা বুজাবলগীয়া হয় তোমালোকে মোক কমেন্ট কৰি সুধিব পাৰা আৰু যদিহে এবাৰত তুমি বুজি পোৱা নাই তেতিয়া ভিডিওটো আকৌ এবাৰ চাই ললে তুমি নিশ্চয় বুজিব পাৰিবা এতিয়া আমি নিউমেৰিক সিস্টেম গম পালো তাৰ পিছত আহিলো আমি ফেজ ভ্যালু কি ফেজ ভ্যালু আমি মানুহে আমাৰ ফেজখন বুলি ক'লে আমি নিজেই মানুহটো আমাৰ মানুহটোৰ যোনটো আমাৰ চেহেৰা হেতুকে আমি ফেজ বুলি কওঁ ঠিক তেনেদৰে ফেজ ভ্যালু মানে যোনটো সংখ্যা থাকিব সেই সংখ্যাটোই ফেজ ভ্যালু হ'ব ফেজ ভ্যালু means number itself বা the same number এতিয়া যদি মই তোমাক এটা কোৱেশ্চন কৰোঁ write the phase value of 6 in 7682 এই নাম্বাৰটোৰ 6 ৰ ফেজ ভ্যালু কি ইয়াৰ আনসাৰ তুমি আমি কি বুলি জানো যে নাম্বাৰ ইটসেলফ ইয়াৰ 6 ৰ ফেজ ভ্যালু 6 এ হ'ব যদি 4682 ইয়াৰ যদি 8 ৰ ফেজ ভ্যালু हुदे আমি 8 এ লিখিম যোনটো নাম্বাৰ থাকিব হেতুই নাম্বাৰ হ'ব ইয়াৰ ফেজ ভ্যালু তেতিয়া ফেজ ভ্যালু কি গম পাইছা ফেজ ভ্যালু হৈছে যোনটো নাম্বাৰৰ বিষয়ে হুদিব সেই নাম্বাৰটো লিখি দিলে হৈ গল এতিয়া ফেজ ভ্যালু আমি কমপ্লিট কৰিলো নেক্সট আহিলে প্লেস ভ্যালু আৰু অসমীয়াত কয় স্থানীয় মান মোৰ এই ভিডিওখিনি মই ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ মই যিমানে পাৰো অসমীয়াটো এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰি আছো তাৰ কাৰণে যাতে তোমালোক যিকোন জিএ মিডিয়ামৰ নোহোৱা তোমালোক সকলোৰে সহায়ক হ'ব এতিয়া স্থানীয় মান বুলি ক'লে আমি কি বুজিম যে আমি যেতিয়া নিউমেৰিক সিস্টেম আলোচনা কৰিছিলো তেতিয়া আমি কি শিকিছিলো ফাৰ্স্ট এতিয়া 4387216 এতিয়া ফাৰ্স্ট যোনটো নাম্বাৰ হ'ব হেতু কি একক মানে ওয়ান্স তাৰ পিছৰটো হৈছে টেন্স তাৰ পিছৰটো হৈছে হান্ড্ৰেডস তাৰ পিছৰটো হৈছে ইয়াত এটা কমা আহি পেলাই আহিব ইয়াত 1000 তাৰ পিছৰটো হ'ল 10000 ইয়াত এটা কমা আহিব তাৰ পিছৰ সংখ্যাটো কি হ'ব লাখ তাৰ পিছৰটো হৈ গল 10 লাখ এতিয়া যদি প্লেস ভ্যালু হুদা যায় 6 ৰ প্লেস ভ্যালু বুলি যদি হুদা যায় 6 ৰ প্লেস ভ্যালু হ'ব এককৰ ঘৰৰ ওয়ান্সৰ ঘৰৰ এতিয়া 6 হলে আমি 6 এ অকল 6 লিখিব লাগিব
কাৰণ এটো এককৰ ঘৰত আছে ওৱানছৰ ঘৰত আছে অকল 6 হ'ব 1ৰ যদি প্লেস ভ্যালু হুদা যায় স্থানীয় মান যদি হুদা যায় এটো সোৱা তুমি দহকৰ ঘৰত আছে মানে টেন্সৰ প্লেসত আছে 1 2 তেতিয়া টেন্সৰ 1ৰ যদি প্লেস ভ্যালু হুদা যায় আমি লিখিব লাগিব 10 2ৰ যদি প্লেস ভ্যালু হুদা যায় তেতিয়া হলে আমি 2 টু কোট আছে 2 টু আছে হান্ড্ৰেডছৰ প্লেসত মানে ই 200ক ৰিপ্ৰেজেন্ট কৰে তেতিয়া আমি লিখিব লাগিব 200 ঠিক তেনেদৰে 7ৰ যদি প্লেস ভ্যালু হুদে আমাক তেতিয়া হলে 7 টু কোট আছে 1 10 100 1000 7000 তেতিয়া হলে আমি 7000 বুলি লিখিব লাগিব ঠিক তেনেদৰে 8ৰ যদি হুদে তুমি 8 টু লিখিব লাগিব আৰু একদম উজু পদ্ধতিত তুমি 8ৰ যদি হুদিছে 8 টু লিখিব লাগিব তাৰ পিছত যিমান কেটা সংখ্যা আছে হিমান কেটা তুমি 0 দি দিয়া হেতু একেবাৰে সহজ পদ্ধতি তুমি 8 লিখিলা তাৰ পিছত 1 2 3 4 চাৰিটা 0 দি দিয়া তেতিয়া এটো হৈ যাব 10000ৰ প্লেসত আছে 8 টু মানে 1 10 100 1000 10000 80000 এইটো 3 যদি হুদে ঠিক তেনেদৰে তুমি 3 টু লিখিবা আৰু তাৰ পিছত যিমানটা ডিজিটস আছে হিমানটা 0 লিখি দিয়া তোমাৰ প্ৰবলেম সলভ হৈ গল আমি এনেদৰে উজু পদ্ধতিৰে শিকিবলৈ চেষ্টা কৰিম যাতে আমাৰ মনত কোনো খুকুজা নাথাকে আৰু এক্সামত অহা যিকোনো প্ৰশ্ন অতি সোনকালে যাতে আমি উত্তৰ দিব পাৰো হেতুৱে আমাৰ প্ৰথম মোটিভ এতিয়া নিশ্চয় বুজি পালা প্লেস ভ্যালু মানে কি প্লেস ভ্যালু হৈছে সংখ্যাটোৰ স্থান আমি জানো একক দহক শতক হাজাৰ হেখিনি 1 10 100 1000 10000 লাখ 10 লাখ crore 1 crore 10 crore আমি হেই মতে সংখ্যাটো যোনটো ডিজিটৰ কথা হুদিব হেই ডিজিটটো যত থাকিব হেই ডিজিটটো লিখাৰ পিছত যেটা নাম্বাৰ থাকিব হেটা 0 লিখি দিব লাগিব তেতিয়া আমি প্লেস ভ্যালু পাই যাম এতিয়া প্লেস ভ্যালু আমি সমাপ্ত কৰিছো তাৰ পিছত থাকিলে গ্ৰেটেষ্ট নাম্বাৰ এণ্ড লিষ্ট নাম্বাৰ গ্ৰেটেষ্ট নাম্বাৰ বুলি কলে সবতকে ডাঙৰ এতিয়া 1 ডিজিটৰ গ্ৰেটেষ্ট নাম্বাৰ কি 0 টু নেকি নহয় 1 2 3 4 হেক কৰিম আমি কোড গৈ পেলাই এটা ডিজিটৰ নাম্বাৰ আমাৰ কোড হেক হ'ব 9ত মানে 9 টু হৈছে গ্ৰেটেষ্ট ডিজিট গ্ৰেটেষ্ট নাম্বাৰ সিঙ্গল ডিজিটৰ তেনেকেই 2 ডিজিটৰ গ্ৰেটেষ্ট নাম্বাৰ কি কোৱাচোন 2 ডিজিটৰ গ্ৰেটেষ্ট নাম্বাৰ 99 তাৰ পিছত আমাৰ 3 ডিজিট আৰম্ভ হৈ যাব 100 হোৱাৰ লগে লগে তিনটা ডিজিট হৈ যাব ঠিক তেনেকে 3 ডিজিটৰ গ্ৰেটেষ্ট নাম্বাৰ 999 ওইটা চাৰিটা ডিজিট যদি হয় চাৰিটা ডিজিটৰ গ্ৰেটেষ্ট নাম্বাৰ আকৌ 9999 এটো হল গ্ৰেটেষ্ট নাম্বাৰ এতিয়া তুমি তো বুজি পাইছা যে গ্ৰেটেষ্ট নাম্বাৰ মানে সবতকে ডাঙৰ সংখ্যাটো কিন্তু আমাক এক্সামত ইমান উজুকে নুহুদে এতিয়া আমাক কেনেকে হুদে এতিয়া sum of 3 digit greatest number and sum of 3 digit greatest number and 2 digit greatest number এতিয়া আমাক কি হয় সাম মানে আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব sum of 3 digit greatest number and 2 digit greatest number তে 3 ডিজিটত কি আছিল 999 আৰু 2 ডিজিটত কি আছে 99 সাম কৰিব কৈছে মানে আমাক প্লাস কৰিব কৈছে এতিয়া তুমি প্লাস কৰা 9 + 9 কিমান হ'ব 18 1 কেৰি হৈ যাব আকৌ 9 + 9 18 + 1 কেৰি হৈছিলে 19 or 9 আকৌ 1 কেৰি হৈ যাব 9 + 1 10 এই এনে ধৰণে প্ৰশ্নবোৰ আহিব আৰু বহুত ধৰণে আহিব পিছত আমি যেতিয়া এন্ট্ৰেন্স কৰ্নাৰ বিলাক আমি যোনখিনি পসিবল কোৱেশ্চন আনসাৰ থাকিব হেখিনি যেতিয়া আমি ডিসকাস কৰিম ইয়াৰ যিমানবোৰ ডাউট থাকিব তোমালোকৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব এতিয়া গম পালা গ্ৰেটেষ্ট নাম্বাৰ মানে কি তাৰ পিছত আহিলে লিষ্ট নাম্বাৰ বা স্মলেষ্ট নাম্বাৰ লিষ্ট নাম্বাৰ বা স্মলেষ্ট নাম্বাৰ The least number smallest number মানে এতিয়া 2 digit smallest number 2 digit smallest number কি হ'ব কোৱাচোন
আমি 1 ডিজিট গ্ৰেটেষ্ট সংখ্যা পালোঁ, গ্ৰেটেষ্ট নাম্বাৰ পালোঁ 9। তেতিয়া 2 ডিজিট স্মলেষ্ট নাম্বাৰ কিমান হ'ব? 9ৰ পিছত প্লাছ 1 যদি কৰা কি হ'ব? আমি 10 পাম। 9ৰ পিছতে আৰম্ভ হৈ যাব 10। 9, 10, 11 তেনেকৈ 2 ডিজিট আৰম্ভ হ'ব। প্ৰথম সংখ্যাটো হৈছে 10। তেতিয়া 2 ডিজিট স্মলেষ্ট নাম্বাৰ ইজ 10। লিষ্ট নাম্বাৰ বা স্মলেষ্ট নাম্বাৰ সদায় কম্বিনেশ্যন অফ 1 and 0 of 1 and 0 সদায় 1 আৰু 0 দি পেলাই এই লিষ্ট নাম্বাৰ বা স্মলেষ্ট নাম্বাৰটো হ'ব। এতিয়া 3 ডিজিট স্মলেষ্ট নাম্বাৰ বুলি ক'লে কিমান হ'ব? 3 ডিজিট স্মলেষ্ট নাম্বাৰ বুলি ক'লে আমি কিমান লিখিম? 3 ডিজিট। এইটো হ'ল 2 ডিজিটৰ আমি 10 পাইছিলোঁ। 3 ডিজিটৰ 99 হ'ল গ্ৰেটেষ্ট নাম্বাৰ। 2 ডিজিটৰ গ্ৰেটেষ্ট নাম্বাৰ বা লাৰ্জ নাম্বাৰ 99। তেতিয়া 3 ডিজিটৰ গ্ৰেটেষ্ট নাম্বাৰ 99ৰ পিছত কি আহে? 100। 100 হ'ল 3 ডিজিটৰ। 4 ডিজিটৰ হ'ব 1000, কাৰণ গ্ৰেটেষ্ট নাম্বাৰ আমি 3 ডিজিটৰ কি পাইছিলোঁ? 999। তাৰপিছতে 99ৰ পিছতে আমাৰ আৰম্ভ হ'ব 1000। নিশ্চয় তোমালোকে বুজি পাইছা স্মলেষ্ট নাম্বাৰ বা লিষ্ট নাম্বাৰ কি। 5 ডিজিটৰ যদি হয় তেতিয়াহ'লে হ'ব 000, 10,000। 6 ডিজিটৰ হ'লে 100,000। এইটো হৈছে লিষ্ট নাম্বাৰ। এতিয়া কুৱেশ্যনবিলাক কেনেকৈ আহিব? sum of 3 digit greatest number and 2 digit smallest number. Sum of 3 digit greatest number and 2 digit smallest number. এটা 3 digit greatest number কিমান পালোঁ? 999। 3 digit greatest number। তাৰপিছত আমি কি কৰিব লাগিব? সাম মানে প্লাছ কৰিব লাগিব 2 digit smallest number। 2 digit smallest number আমাৰ কিমান? 10। এতিয়া 10 প্লাছ কৰা কিমান হ'ব? 9 plus 0 is 9, 9 plus 1 is 10, 10 0 হ'ল, 1 কেৰি হৈ গ'ল, 9 plus 1 10। আনচাৰ ইজ 1009। এনেধৰণে প্ৰশ্নবোৰ আহিব। পিছত আমি প্ৰশ্নৰ উত্তৰ যোনবোৰ ডিছকাছ কৰিম তেতিয়া তোমালোকৰ মনত যিবোৰ ডাউট থাকিব সম্পূৰ্ণ নাইকিয়া হ'ব। আৰু এই চেপ্টাৰটোত আমি বৰ্তমানলৈকে যিখিনি আলোচনা কৰিলোঁ তাত যদি তোমালোকৰ কিবা খোকোজা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনোৱা। আৰু যোনে ভালদৰে মেথমেটিক্স ছাবজেক্টটো বুজিব বিচাৰিছে, তোমালোকৰ লগৰ, তোমালোকৰ ফেমিলিৰ যোনে মেথমেটিক্স ছাবজেক্টটোক ভালদৰে বুজিব বিচাৰিছে বেছিকৰ পৰা, তেওঁলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ সামৰোঁ। নেক্সট পাৰ্টটোলৈ অতি সোনকালে মই তোমালোকৰ মাজলৈ আকৌ আহি আছোঁ। ধন্যবাদ।